হেল্ল' বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিভিউ অফিচিয়েললৈ। বন্ধুসকল, আচলতে আমি আছোঁ বৰপেটা সৰভোগত কাৰণে নামনি সৰু বিহুৱতী প্ৰতিযোগিতা কালিলৈ আছে, অৰ্থাৎ 12 জানুৱাৰী তাৰিখে। আমি আজি 11 তাৰিখে পালোহি বৰপেটা সৰভোগত। এটা গৰখীয়া থান আছে, ডাঙৰ গৰখীয়া থান আমি আছোঁহি। মোৰ লগত আছে আমাৰ দিব্যজ্যোতি গগৈ আৰু আমাৰ জ্যোতিপ্ৰসাদ চৰুৱা আৰু আমাৰ চাংমাই। নমস্কাৰ। আমি আচলতে অকণমান ফূৰ্তি কৰোঁ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ, লগতে আপোনালোকক অকণমান আমেজ দিওঁ বুলি আমি আহিলোঁ। গতিকে প্ৰথমে যদি মই যদি পালটি এটি গীত শুনিব পাৰোঁ নিশ্চিতভাৱে ভাল লাগিব। ভাল লাগিব। ধৰা এবাৰ আমাৰ মাজত আছে আমাৰ জ্যোতিপ্ৰসাদ চৰুৱা। তেখেতৰ খুব ধুনীয়া গীত গাই আচলতে, যিহেতুকে আমি তেখেতৰ আগৰ পৰা পাই আহিছোঁ বিহু মাৰিছোঁ, ডাঙৰীয়া পৰিমাণে বিহুৱতীৰ লগত জড়িত হৈ আছে। তেখেতৰ গীত শুনিলে আচলতে শুনি থাকিব মন যায়। গতিকে তেখেতৰ যি ভাল লগা গীত যদি শুনিব পাৰোঁ। মোৰ বন্ধু এটা গানকে বন্ধু আছে ইয়াতে তাই গান তাকে গাই দিছোঁ। আচলতে তেখেতৰ গীতটো শুনি থাকিলে শুনি থাকিব মন যায়। এতিয়া আমি যিহেতু গীতকেইটা শুনি আছোঁ, গতিকে তেখেতসকলৰ পৰিচয়টো জানিব বিচাৰিছোঁ। গতিকে দিব্যজ্যোতি গগৈ ক'ৰ হয় কি হয় তেওঁ যদি জানিব পাৰোঁ, মই জানো গতিকে মোৰ ইউটিউবৰ দৰ্শকসকলে যদি জানিব পাৰে নিশ্চয়ভাৱে ভাল লাগিব। গতিকে তোমাৰ পৰিচয়টো। নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যজ্যোতি গগৈ। মোৰ ঘৰ গেলাপুখুৰী গাঁও, তিনিচুকীয়া। আৰু যিহেতুকে হয়, তুমি যিহেতু ইমান ধুনীয়াকৈ গীতবিলাক গাইছা কৰিছা, তুমি আনুষ্ঠানিকভাৱে ক'ৰবাত শিক্ষা গ্ৰহণ কৰিছিলা নেকি? না, মই এনেকৈ শিক্ষা গ্ৰহণ কৰা নাই। মই একদম দেউতাৰ একদম গাঁৱৰ পৰা শিকি অহা। হয়, তেনেই আৰু। আৰু তুমি যিহেতুকে ইমান ধুনীয়া গীতবিলাক গাইছা, তুমি বিহু দলৰ লগত জড়িত হৈ আছিলা নে আন কিবা লগত জড়িত হৈ আছা? প্ৰথম মই ক'ব গ'লে গাঁৱৰ পৰা শিকি অহা, একদম হুঁচৰি একদম গাঁৱলীয়া হুঁচৰি টাইপ এনেকৈ গাই অহা গান। তাৰপিছৰ পৰা এনেই আৰু এখাপ এখাপকৈ এনেই সৰু সৰু বিহু দল থাকে, তেনেকৈ আৰু ওলাই অহা আৰু। নিশ্চয় তোমাৰ পৰা আৰু গীত শুনিম। আৰু বন্ধুসকল মোৰ লগত বন্ধু আমাৰ চাংমাই আছে। নমস্কাৰ দেই। তেখেতে আচলতে খুব সময় হয়, খুব সময় এজন ল'ৰা হয়। তেখেতে ঢোল বজায়, বিহুগীতৰ লগত জড়িত হৈ আছে। তেখেতৰ পৰা মই কিছুমান মনৰ কথা বুজ ল'ম, তেখেতে ক'ৰ হয় কি হয় গোটেই কথাবিলাক শুনিম। মই পুনৰ আমাৰ জ্যোতিপ্ৰসাদ আহিছে। জ্যোতিপ্ৰসাদ, তুমি যিহেতুকে ইমান ধুনীয়া গীত গোৱা, মই তোমাৰ নামটো জানো, কিন্তু মোৰ ইউটিউব চেনেলৰ দৰ্শকসকলে তোমাৰ নামটো নাজানে। গতিকে তুমি যদি পৰিচয়টো দি দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিপ্ৰসাদ চৰুৱা, ঘৰ ডাঙৰী মেঘেলা। তেনেকৈ আৰু তুমি যে ইমান সুন্দৰ গীতবিলাক গোৱা,
তুমি আনুষ্ঠানিকভাৱে ক'ৰবাত শিক্ষা গ্ৰহণ কৰিছিলানে নে আৰু কিবা জড়িত হৈ গৈছিলা? আনুষ্ঠানিকভাৱে তেনেকৈ শিক্ষা কৰা নাই, শিক্ষা গ্ৰহণ কৰা নাই। আছে দাদাহঁতে আছে, আমাৰ লগতে মাৰি আছে, তেখেতলোকৰ লগতে সৰুৰ পৰা আছোঁ। তেখেতলোকৰ লগতে আৰু যি শুদ্ধ তেখেতে শিক্ষা দিয়ে আৰু তাকে তেনেকৈ আগবাঢ়ি গৈছোঁ আৰু নিশ্চয় পাৰিছোঁ। নিশ্চয় বন্ধু আৰু মানে বন্ধুসকল তেখেতে ইমান ধুনীয়া গীত গাই শুনিছে আপোনালোকে আৰু তেখেতে তুমি যিহেতুকে শিক্ষা গ্ৰহণ লোৱা নাই বুলি কৈছা, তুমি তেনেকৈ ক'ৰবাত বিহু টিমৰ লগত জড়িত হৈ আছিলা নে বেলেগ কাৰোবাৰ লগত ধৰা তুমি ডাঙৰ হুঁচৰিটোৰ লগত জড়িত হৈ আছিলা নে বিহুৱতীৰ লগত জড়িত হৈ আছিলা নে কিবিৰ লগত জড়িত হৈ আছে? বিহু টিমৰ লগত জড়িত হৈ থাকিব বুলি ক'লে নিজৰ গাঁৱৰ পৰা 3-4 বছৰৰ গাঁৱৰ বিহু হুঁচৰি টিমৰ লগত মাৰিলোঁ। তেনেকৈ বাহিৰৰ টিমৰ লগতো 2-3 বছৰ তেনেকৈ মাৰিলোঁ। তাৰপিছত এতিয়া ককাইকৰ লগত আছোঁ। আৰু মতি আছোঁ আৰু মই শুনিছোঁ যে ডাঙৰি খুলমলা বিহুটো যে এটা সময়ত খুব জনপ্ৰিয়তা অৰ্জন কৰিছিলে, হেৰিলৈ কৰিছিলে। সেই টিমটোৰ লগত তুমি কেতিয়াৰ পৰা জড়িত হৈ আছিলা? কিমান চনৰ পৰা জড়িত হৈ আছিলা? কিমানখিনি তাৰ পৰাই শিকিছা নে বেলেগকৈ শিকিছা? মই তেনেকৈ ডাঙৰ ফুটবলৰ গ্ৰুপৰ লগত এতিয়া মোৰ 5 বছৰ মই 18 চনৰ পৰা আছোঁ। তেখেতলোকৰ 18 চনৰ পৰা থাকি যি শিকিছোঁ তেখেতলোকৰ গানে বুলি ক'ব পাৰি। তেনেকৈ বন্ধুসকল আপোনালোকে নিশ্চিতভাৱে শুনিছে তেখেতসকলে কি কৈ আছে যে আমাৰ ডিব্ৰুজ্যোতিয়ে হওক আমাৰ বন্ধুৱে হওক বা মানে আমাৰ বন্ধু সকলোৱে কৈ আছে। গতিকে তেখেতসকলৰ আকৌ কথা শুনিম। গতিকে বন্ধুসকল আপোনালোকে চাগে কথাবিলাক শুনি আমনি লাগিছে, কিন্তু তেখেতসকলৰ পৰা গীত শুনিব মানে ৰৈ আছে কাৰণ যিহেতুকে তেখেতসকলে আছে। গতিকে মই আকৌ আহিব বিচাৰিছোঁ আমাৰ ডিব্ৰুজ্যোতিৰ ওচৰলৈ পৰা যদি গীত ভাল গীত যদি শুনিব পাৰোঁ। একদম গাঁৱলীয়া গীত পুৰণি কৰি শুনিব পাৰোঁ। মই যেতিয়া খেতিয়কৰ ল'ৰা, খেতিয়কৰ উদ্দেশ্যতে এটা গান এটাকে গাইছোঁ আৰু মই যেনেকৈ গাই থাকোঁ তেনেকৈ যিহেতুকে বিহুটো হৈছে এটা কৃষিজীৱী উৎসৱ নহয়, গতিকে তেখেতে তেনেকুৱাকৈ হৈছে আৰু বেছি ভাল নহয় জানো?
মন যায় আনন্দ কৰিবলৈ মন নাযায় গতিকে বন্ধুসকল আজিকালি যদি ইমানটা সামৰণি মাৰিছোঁ চ' তোমালোকে যদি শেষত ক'ব বিচাৰা মোৰ চেনেলটোৰ বিষয়ে ইউটিউব অফিচিয়েল চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু অধিক মৰম দিব লাইক কমেণ্ট কৰিব ভিডিঅ'বিলাক যথেষ্ট কষ্ট কৰি বনাইছে তেখেতে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আমাৰ ভলা সেইটো চাইডৰ নতুনকৈ এজন যুৱক এইটো ক্ষেত্ৰত আগবাঢ়িছে তেখেতক সকলোৱে সহায় কৰিব তাকেই কামনা কৰিছোঁ ধন্যবাদ আৰু নৱবৰ্ষ অশেষ পিছতে সেইবাবে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ তাকে মইনো কি ক'ম দাদা ক'লেই যিখিনি ক'ব লাগে তাকে দাদাৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তাকেই মই কামনা কৰি থাকোঁ থেংক ইউ সৰ্বপ্ৰথমে মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ মোৰ পৰিচয়টো হৈছে মোৰ নাম জ্যোতিষ্মান চাংমাই মোৰ ঘৰ অৰিজিনেলকৈ আপোনাৰ ডিব্ৰুগড় মৰাণ লেঙেৰী বুলি কয় সৰু এখন গাঁও মই থাকোঁ আপোনাৰ ৰূপাই শিক্ষা আৰু বিশেষ কিছুমান কামৰ মই থাকোঁ তাতে তাৰপাছত আমাৰ বন্ধুক লগ পালোঁ বিহু গাওঁ আমি একেলগতে আজি 2 বছৰ হৈছে আৰু তাৰপাছতে গম পালোঁ যে ই এটা ইউটিউব চেনেল খুলিছে ঋতু অফিচিয়েল আপোনালোকে ইয়াক অলপ সহায় সহযোগ কৰিব ৰাইজে মৰম দিব আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কমেণ্ট আৰু ওপৰৰ
মানে কি কয় বেল বটন সেইটো টিপি দিব দেই ইয়াকে ক'লোঁ আৰু আগন্তুক ভোগালী বিহুৰ সকলোলৈকে সকলো অসমবাসী ৰাইজলৈ আন্তৰিক হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ জয় আই আৰু বন্ধুসকল ভিডিঅ'টো মই মানে শেষ কৰিব লাগিব যদিহে মোৰ চেনেলটো চাই আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ জয় আই